নমস্কাৰ অসম এই মুহূৰ্তত আপোনালোকে সকলোৰে বাবে লৈ আহিছো অসমৰ আটাইতকৈ ডাঙৰ খবৰ কেইটা মোৰ নাম জ্যোতিষ পেগুৱাৰ আপোনালোকে চাই আছে জেপি নিউজ আসাম হয় ৰাইজ আপুনি একেবাৰে ঠিক শুনিছে অৰুণোদয় আঁচনি আৰু অসম চৰকাৰ নতুন কেবিনেট সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোগেন মোহনে জাৰি কৰিছে এক ডাঙৰ নিৰ্দেশনা খবৰটো হেকলৈকে মন দি শুনক কাৰণ আজিৰ এই আপডেটটো আপোনাৰ বাবে অতি জৰুৰী আসল খবৰটো জনাৰ আগতে অসম চৰকাৰ প্ৰতিটো সঁচা আৰু সঠিক খবৰ সদায় আটাইতকৈ আগতে পাবলৈ আমাৰ এই সৰু পৰিয়ালটো এতিয়া সাবস্ক্ৰাইব কৰি লওক ৰাইজ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে অসম চৰকাৰে মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে অৰুণোদয় আঁচনিক লৈ এক নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা এই আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰু অধিক কঠোৰ কৰা হ'ব মন কৰিব ৰাইজ যিসকল প্ৰকৃত দৰিদ্ৰ আৰু যোগ্য পৰিয়াল কেৱল তেওঁলোকে এই লিষ্টত ৰখা হ'ব আৰু অযোগ্য লোকসকলৰ নাম এতিয়া কৰ্তন কৰা হ'ব ইয়াৰ পোনপটীয়া প্ৰমাণ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া চৰকাৰে আঁচনিসমূহৰ ৰূপায়ণ ক্ষিপ্ৰ কৰিবলৈ বিভাগীয় বিষয়াসকলক কঠোৰ নিৰ্দেশ দিছে গতিকে আপোনাৰ নাম লিষ্টত আছে নে নাই তাক আপুনি অতি সোনকালে অফিচিয়েল পৰ্টেলত গৈ চেক কৰিব পাৰিব ইয়াৰ লগতে অসমৰ আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আছে এক গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষী আসাম পুলিচ নিযুক্তি প্ৰক্ৰিয়াক লৈ চৰকাৰে বিথৰা প্ৰস্তুতি কৰি তুলিছে অতি সোনকালে নতুন পদৰ বাবে শাৰীৰিক পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ নতুন দিন ঘোষণা কৰা হ'ব গতিকে ৰাজ্য চৰকাৰী আঁচনি নতুন লিষ্ট আৰু চাকৰিৰ খবৰবোৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰক আৰু আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সদায় সঁচা খবৰ সৈতে থাকক ধন্যবাদ জয় আই অসম